সকলোকে আজি বনাবলৈ লৈছোঁ পনীৰ। ইয়াৰ বাবে আমি বিলাহী এটা কুটি লৈছোঁ, সৰু চাইজৰ জলকীয়া লৈছোঁ শুকান, আৰু 4টা পিঁয়াজ কুটি লৈছোঁ মিহি মিহিকৈ। আদা নহৰু মই থেতালি ল'ম। 4টামান আলু মই কুকাৰত 2টা হুইচেল দি থৈ দিছোঁ। এয়া দেখিছে পনীৰখিনি মই ঘৰতে বনাই লৈছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই কেনেদৰে বনাইছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ, চেক কৰি ল'ব। এয়া আলুখিনি কেনেদৰে 2টা চিটি মাৰি সিজাই লৈছিলোঁ। দেখিছে আলুখিনি ভালদৰে বইল হৈ গৈছে। আমি বাকলিৰ সৈতে দিছিলোঁ আলুটো। এতিয়া আমি বাকলিটো ভালদৰে গুচাই ল'ম। আলুখিনি কেঁচাকৈ ভাজিও পনীৰৰ ৰেচিপিটো বনাব পাৰি, তেতিয়া সময় বেছি লাগে, কিন্তু এনেদৰে বনালে খুব কম সময়তে তৈয়াৰ কৰিব পৰা যায়। গতিকে মই আলুটো এনেদৰে সিজাই ল'লোঁ। এতিয়া মই আলুৰ বাকলিটো এনেদৰে গুচাই ল'ম। এয়া আমাৰ আলুৰ বাকলিখিনি গুচাই ৰেডি হৈ গৈছে। এতিয়া আমি ইয়াত অলপমান পানী এড কৰি আলুটো ভালদৰে ফেটি ল'ম। গাখীৰৰ পৰা মই কেনেদৰে ঘৰতে পনীৰটো প্ৰস্তুত কৰি লৈছিলোঁ, ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো আপোনালোকে চেক কৰি ল'ব। প্ৰায় 1.5 লিটাৰমান গাখীৰৰ পৰা মই চানাটো ফালি লৈ পেলাই পনীৰখিনি বনাই লৈছিলোঁ। এনেদৰে আমি আলুখিনি ফেটি ল'ম। পনীৰ আপোনালোকে কেঁচা মটৰ দিও বনাই খাব পাৰে, কিন্তু আলু আৰু বিলাহীৰ সৈতেও খাই ভালেই লাগে। গতিকে মই আপোনালোকক সহজকৈ এই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আনফালে মই এখন কেৰাহী গেছৰ ওপৰত তুলি দিছোঁ আৰু গৰম হ'ব দিছোঁ। কেৰাহীখন প্ৰায় গৰম হৈছে। আমি এতিয়া ইয়াত মিঠাতেল ইউজ কৰিছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে মিঠাতেলখিনি দি দিছোঁ আৰু মিঠাতেলখিনি গৰম হ'বলৈ দিছোঁ। অতি কম পৰিমাণৰ সামগ্ৰীৰে মই আজি ৰেচিপিটো বনাবলৈ লৈছোঁ। আপোনালোকে ইয়াক ট্ৰাই কৰিবচোন। এয়া দেখিছে, এইখিনি ব্যঞ্জন হ'লেই হৈ যাব। ইতিমধ্যে আমাৰ তেলখিনি গৰম হৈছে আৰু এয়া পিঁয়াজখিনি এড কৰিছোঁ। মিহিকৈ কুটি লৈছিলোঁ পিঁয়াজখিনি। আপোনালোকে পিঁয়াজ আৰু বিলাহীটো মিক্সিত মাৰি ইয়াক সুন্দৰকৈ পেষ্ট বনাই ল'ব পাৰে, তেতিয়া গ্ৰেভিটো ভাল হয়। মই পিঁয়াজখিনি মিহিকৈ কুটি ভাজি আজি ৰেচিপিটো আপোনালোকক দেখুৱাইছোঁ বনাই। আপোনালোকেও ঘৰতে ট্ৰাই কৰিবচোন আৰু কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব। এনেদৰে আমি পিঁয়াজখিনি ভাজি অকণ ৰঙচুৱা হোৱালৈ ৰুম। দেখিছে পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হৈ আহিছে। এতিয়া আমি ইয়াত এড কৰিলোঁ আদা নহৰু খুন্দি লোৱা পেষ্টটো। আমি ইয়াত মিক্সিত দিয়া নাই, খুন্দনাতে খুন্দি লৈছিলোঁ। আধা খুন্দা হৈ থাকিলে ইয়াৰ পৰা গোন্ধটো ধুনীয়া হয়। এতিয়া আমি ইয়াত বাকী থকা মছলাখিনি এড কৰিম। ইয়াত আমি হালধি গুড়া দিছোঁ। মছলাখিনি ভালদৰে ভাজি লৈ ইয়াৰ পৰা অকণ তেল ওলোৱালৈ ৰৈ যাম। তাৰপাছত আমি ইয়াত শুকান জলকীয়া 4টামান ব্যৱহাৰ কৰিছোঁ আৰু বিলাহী দি দিছোঁ। আপোনালোকে শুকান জলকীয়াৰ সলনি পেকেট মছলা ব্যৱহাৰ কৰিব পাৰে, অৰ্থাৎ জলকীয়াৰ গুড়িটো ব্যৱহাৰ কৰিব পাৰে, তেতিয়া ইয়াৰ কালাৰটো আৰু বেছি ধুনীয়া হয়। বা শুকান জলকীয়াটো আপোনালোকে পিচিও ল'ব পাৰে। মই ইয়াত গোটাকৈ দিছোঁ, পাছত ইয়াত থেতালি দিম। এতিয়া আমি ঢাকন এখন দি দিছোঁ আৰু এইখিনি সিজিবলৈ দিছোঁ। প্ৰায় 2 মিনিটমানৰ পাছত আমি ঢাকনখন দাঙিছোঁ আৰু বিলাহীটো প্ৰায় সিজি গৈছে, মছলাখিনিও ভাজি হৈ গৈছে।
চাওক বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি আলুখিনি দি দিছোঁ আৰু ইয়াত মছলাখিনিৰ লগত ভাজি ল'ম, যাতে মছলাখিনি আলুখিনিৰ লগত মিহলি হৈ যায়। তাৰ পাছত আমি ইয়াত সোৱাদ অনুসাৰে নিমখ এড কৰিম। আপোনালোকে নিজৰ সোৱাদ মতে নিমখটো এড কৰিব। মই ইয়াত পেকেট মছলা ইমানকৈ ইউজ কৰা নাই। দেখিছে জলকীয়াও মই শুকান জলকীয়া 4টা দি দিছিলোঁ, গুড়ি ব্যৱহাৰ কৰা নাই। এতিয়া আমি পানী ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি ভালদৰে উতল আহিবলৈ আমি দিম। আলুখিনি মছলা খতিৰ লগত ভাজি লোৱাৰ পাছত পানী এড কৰি আমি এইখন ঢাকোন মাৰি সিজিবলৈ দিম। ইয়াত দেখিছে উতল আহি গৈছে। এতিয়া আমি জ্বলাৰ কাৰণে জলকীয়াকেইটা থেতালি দিম। চিম্পুলকৈ ঘৰতে আপোনালোকে ধুনীয়াকৈ বনাই খাব পাৰে। ৰেচিপিটো খুব সহজ হয় আৰু খুব সোনকালে আপোনালোকে বনাই খাব পাৰে। 2-3 বাৰ এনেদৰে ঢাকোন মাৰি পানীখিনি অকণ শুহাই ল'ব। চাওক প্ৰায় হৈ গৈছে। জোলটো আপোনালোকে নিজৰ জোখাৰে বনাই ল'ব। পানীটো এড কৰিব। ইয়াৰ পিছত আমি পনীৰখিনি ইয়াত এড কৰিম। ঘৰতে বনাইছিলোঁ পনীৰখিনি, গাখীৰ ফালি বৰ ধুনীয়া হৈছে। আপোনালোকে ইয়াত অকণ ৰঙচুৱাকৈ ভাজিও ল'ব পাৰে। প্ৰথমে মই কেঁচাকৈ দিছোঁ, তেতিয়াও খাবলৈ ভালেই লাগে। এতিয়া পনীৰখিনি দি দিয়াৰ পাছত এইখিনি আকৌ ঢাকোন মাৰি আমি উতলিবলৈ দিম। 5 মিনিটমানৰ পাছত মই ঢাকোনখন খুলি দিছিলোঁ আৰু এয়া আমাৰ হৈ গৈছে, প্ৰায় ৰেডি হৈ গৈছে। খুব সহজ হয়, এনেদৰে বনাই খাবচোন। এতিয়া আমি ইয়াত চাহী গৰম মছলা এড কৰিছোঁ। দেখিছেই বেলেগ একো মছলা মই ব্যৱহাৰ কৰা নাছিলোঁ। কম সামগ্ৰীৰে খুব কম সময়তে আপোনালোকে পনীৰৰ এই ৰেচিপিটো বনাই খাব পাৰে। ইয়াত আপোনালোকে ভাতৰ লগত বা ৰুটিৰ লগতো পৰিৱেশন কৰিব পাৰে। তাৰপাছত এইখিনি হৈ যোৱাৰ লগে লগে আমি গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু ইয়াৰ পাছত ইয়াত ধনিয়া এড কৰিছোঁ। ধনিয়া দিলে গোন্ধটো বৰ ধুনীয়া হয়। ধনিয়া দিয়াৰ পাছত আমি অলপ সময় ইয়াক ঢাকোন মাৰি থৈ দিম। এয়া আমি অলপ সময় ঢাকোন মাৰি থৈ দিলোঁ। ইয়াৰ পাছত আমাৰ পৰিৱেশন কৰিব পৰা হৈ গৈছে। এয়া যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত নিশ্চয় জনাব আপোনালোকে কেনে পালে ৰেচিপিটো। আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এয়া চাওক ধুনীয়া হৈ গৈছে আমাৰ পনীৰৰ ৰেচিপিটো। এনেদৰে খাই চাব, এয়া পৰিৱেশন কৰিব পৰা হৈ গৈছে। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ সামৰিছোঁ। বাই বাই।